खुलुमबाय पनिता बरद'ल बर'आ गोमानानै दङ बगरी सापरि गामिनि अजय बर'नि बिसि पनिता बरद'ल बर'आ गोमानानै दङ बिमाया फोसावनाय बायदिब्ला थांनाय 20 साननैसोनि सिगाङावनो पनिता बरद'ल बर'आ रावनोबो खिन्थायाजासे न'निफ्राय बहाबा ओंखारलांदोंमोन नाथाय दिनैसिम न'आव फैफिनाखै दा न'नि सुबुंफोरा पनिता बरद'ल बर'खौ हालाय हाफाय नागिरगासिनो दङ बेनिखायनो सोरबाफोर बहाबाफोर नुयोब्ला जानबुं अनजिमा 9394053028 आव खौरां हरनो थाखाय नखरनि सुबुंफोरा जोंनि खौरां बिजोंनि गेजेरजों खावलायहरदों মানে বগৰী চাপৰিত আমাৰ পনিতাটো বিয়া হৈছিলে হেৰাই গৈছে ইয়াৰ কাৰণে মানে ক'তবাই পালে মানে অলপমান খবৰ চবৰ ক'বৰ কাৰণে মানে হ'ল আজি 10-15 দিনমান হ'ল যোৱাটো এতিয়া পোৱাই নাই মানে অলপমান খবৰ চবৰ পাম বুলি তাকে বিচাৰিও পোৱা নাই ক'তবা যদি পায় মানে খবৰটো দিব কাৰণে বিয়া পাতা ল'ৰা আছে 1.5 বছৰীয়া বিয়া পাতা 2 বছৰ হ'ল বগৰী চাপৰি থানাত এজাৰ দিয়া হৈছিলে দিয়াটো হ'লে 10-12 দিন গাই হ'ল আৰু এতিয়ালৈকে খা খবৰ একো নাই কিন্তু মানে অলপ বিচাৰি কৰি দিব বুলি কোৱা হৈছিলে মানে কিন্তু খবৰ দিম কৈছিলে খবৰ চবৰ দিয়া নাই পোৱাও নাই মানুহটো এতিয়া হেৰাই গ'ল না ক'তবা কিবা হ'ল না আছে যদিও মানে খবৰটো পাব লাগে বুলি এইটোৱে মানে ভাবি আছোঁ মানে ক'তবাই কোনোবাই দেখি পালে মানে মোক খবৰটো জনাব লাগে ইয়াত আছে ছোৱালীটো এনেকৈ ক'ব লাগে মানে মই এইটোকে ভাবি থাকোঁ মানে ক'তবাই দেখি পালে অলপ ভাল লাগিব বুলি আমিও মানে দেখিলে আনন্দ লাগে আৰু ডাঙৰ ছোৱালীৰ নাতি এতিয়া বিয়া হ'ল 2 বছৰ হ'ল কেঁচুৱাটো 1.5 বছৰ হ'ল এৰি গ'ল গাখীৰ খোৱা ছোৱালীটো ক'তবা মানে ফোন কৰি গ'লেও ৰং নম্বৰ লাগিলেও মানে ক'তবা আছে নেকি খবৰটো দিব নেকি মোবাইল লৈ গৈছে বুলি কৈছে শাহু বুঢ়ীটো এতিয়া মোবাইলটো কি কৰিল চিমখান ফেলাই দিলে না নতুন চিমে ওলালে হ'লেওতো একবাৰ মোবাইলটো কোনোবা ফেলাই দিলেও বেলেগৰ পৰা মুখাস্ত হ'লেও মানে আইতাৰ লগতে কথাটো পাতি লওঁচোন মই অমুকত আছোঁ আইতা ক'তবা আছে নেকি বুলি সেনেকৈ মানে ভাবি থাকোঁ চিন্তা কৰি থাকোঁ মোবাইলটো ময়ো মানে মাথা শিতানতে লৈয়ে থাকোঁ খবৰটো পাম নেকি ক'ৰবাত আছে নেকি কোনোবা মই এনেকুৱা আইতাৰ নম্বৰটো আছিলে আনচোন আপোনালোকৰ মোবাইলটো অলপমান খবৰ কৰি চাওঁ এনেকৈ ক'ব নেকি বুলি মই মানে সেইটোকে আশা কৰি লগতে লৈ থাকোঁ মোবাইলটো এতিয়ালৈকে খাই খবৰ পোৱাই নাই এতিয়া মোটা ফালৰ পৰা খবৰটো দিলেও মানে আমাক জাননী দিবা কৈছোঁ বোলে আছে ছোৱালীটো খবৰটো পালোঁ আহিবলৈ মন নাই সেনেকৈ ক'লেও মানে আহিলেও নাহিলেও মানে আছে বুলি ভাবিলে আমি মানে বহুত আনন্দ পাওঁ সেইটোকে যে খবৰটো পোৱা নাই ভাত খাবলৈ মানে ইচ্ছা নাযায় আমাক এনেকুৱা হৈছে সি মানে ডাঙৰ ছোৱালীৰ নাতি আৰু ববাইটো মানে অলং ফলং খবৰ খাতিৰি নাই এতিয়া মতা ঘৰৰ মানুহবিলাকক বিচাৰ লৈছে না লোৱা নাই সিহঁতকো কৈছোঁ খবৰটো দি দিবি সিহঁতৰো খবৰ নাই একো আজি 15-16 দিনে হ'ব আহি কিনি এতিয়ালৈ যেন খবৰে নাই এওঁলোকৰ গাঁৱৰে বাসিন্দা হওঁ আৰু এওঁলোকে ওচৰ চুবুৰীয়া সম্বন্ধ এনে ককা হওঁ মানে গাঁৱৰ হেৰিৰ মই তেখেতৰ হৈ ক'ব বিচাৰিছোঁ যে তেখেতসকলৰ অৱস্থাকে একেবাৰে তথৈবচ গতিকে তেখেতসকলে যে বিচাৰ খোচাৰ কৰিব নিজে যাব তেনেকুৱা বা পদক্ষেপ ল'ব তেনেকুৱাও তেওঁলোকৰ সামৰ্থ্য নাই সেইটোকে তেওঁলোকে আশা কৰি পুলিচ প্ৰশাসন বিভাগত তেওঁলোকে আবেদন জনাইছে বা কেছ এখন দিছে গতিকে প্ৰশাসন বিভাগে যাতে তেওঁলোকৰ অৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকৰ ছোৱালীজনীক বিচৰাত সম্পূৰ্ণ সহায় সহযোগিতা আগবঢ়াই সোনকালে হেৰি কৰে তাকে মই প্ৰশাসন বিভাগক অনুৰোধ জনাম ৰাইজৰ মাজত মই ক'ব বিচাৰিছোঁ যে যদিহে কোনোবা ছোৱালীজনীক দেখা পায় তেতিয়াহ'লে তেওঁলোকৰ
মাকৰ নম্বৰটোৰ বা দেউতাকৰ নম্বৰ আছে, গতিকে দেউতাকৰ নম্বৰত যোগাযোগ কৰি কিনি খবৰটো দিবৰ কাৰণে মই বিশেষকৈ সকলো ৰাইজলৈ মই অনুৰোধ জনাম। ছোৱালীজনীকো মই ক'ব বিচাৰিছোঁ যে যদিহে তেওঁ এই উক্ত নিউজখিনি পায়, তেতিয়াহ'লে তেওঁ খুব সোনকালে যাতে ঘৰৰ লগত যোগাযোগ কৰি তেওঁ য'তেই নাথাকক তেওঁৰ জীৱিত অৱস্থাৰ যিটো হেৰিটো দিব বুলি মই আশা ৰাখিছোঁ। কাৰণ তেখেতসকলৰ আইতাকে কওক, মাকে কওক বা তেওঁৰ ভাইটিয়ে কওক, গোটেইখিনি একেবাৰে চিন্তাত মানে হাবুডুবু খাই আছে আৰু ভাত পানী খুৱাই কিছুমানে এৰি দিছে। ঠিক তেনেকৈ মানে তেনে পৰিস্থিতিত পৰিৱেশ হৈ আছে ঘৰখনত। গতিকে যাতে যোনে নহওক যাতে ছোৱালীজনী যদি খবৰ পায় তেতিয়াহ'লে বিভাগীয় কৰ্তৃপক্ষৰ লগত বা পুলিচ থানাতে হওক বা এই ছোৱালীজনীৰ মাকৰ নম্বৰতে হওক ফোন কৰি যোগাযোগ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ।